চাওক আপুনি বলক কৰিছে নদীখনত হৈ গ'ল মাইন দিব উঠাই লওক দাদা মাছকেইটা উঠাই লওক চব আনিব চাওক চাওক মাৰিব আপোনাক পকলাব মাৰিব উঠাই লওক মাছকেইটা চব লৈ চাই লওক নহয় জালে এতিয়া ন দাদা ওৱান কৰোৰ পিচ এইটো পিচ ইয়াত আছে তাত বুজি পালে আপুনি 1 কৰোৰ পিচ এখন 1 নম্বৰ বশিষ্ঠ নদী চাওক নাখায় এইটো মাছ নাখায় চাওক ডাঙৰটা উঠাওক অঁ ডাঙৰটা উঠাওক বগলা হৈ যাব সব কেটফিছ মানে আমি যিটো মোৰ লোৱা আহিলে আজি এই মাছটো আপোনাৰ আমি মাছ দেখি ভাবিলোঁ যে জাল এখন আহি পেলাই মাছটো মাৰি পেলাই দেখিলোঁ যে এই মাছটো আহিলে তেতিয়া সেই মুহূৰ্ততে মই এটা চিনাকি মানুহ এজন আছিলে মীন ডিপাৰ্টমেণ্টৰ নলবাৰীত কৰে তেখেতক লৈ পেলাই মই কথা পাতিলোঁ তেওঁ মুম্বাই আন্ধেৰী ইউনিভাৰ্চিটিৰ লগত কথা পাতি মেলি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ মানুহ আহি মোৰ আজি মাছটো কালেক্ট কৰিছে 5:15 আহি পেলাই এই মাছটো তেওঁলোকৰ মতে ক্ৰক'ডাইল কেটফিছ বুলি কয় আৰু দ্বিতীয়তে এই মাছটোৱে মাছৰ কণী খাই শেষ কৰে 5 ঘণ্টা তেওঁলোকৰ 5 কিলোমিটাৰ পৰা তেওঁলোকৰ ঘ্ৰাণশক্তি আছে তেওঁলোকৰ গোন্ধ পায় তাৰমানে আপোনাৰ হা আৰু অলৰেডি ইয়াত জাল এখন মাৰিলে আপোনাৰ হাজাৰ মাছ ওলাব ইয়াত এইটো এতিয়া আপোনাৰ প্ৰথম মানে কি হয় আমাৰ বাতাবৰণ বাতাবৰণ শেষ কৰিবলৈ হ'লে এই মাছটো আমাৰ শেষ কৰিব লাগিব এতিয়া কেনেকৈ কি কৰে আপোনালোকৰ নিউজ লাইভৰ বা নিউজ চেনেলৰ থ্ৰুৱেদি আপোনালোকে চিন্তা কৰিব ভাল এই বৈজ্ঞানিকৰ সৈতে কথা পাতি জোৰ পৰিলে আমি আকৌ জালখন মাৰি মাছকেইটা উলিয়াই দিম আপোনালোকে নিব পাৰিব ৰিচাৰ্চ কৰিবলৈ কোনোবা যে কওক অলৰেডি মোৰ মাছজন লৈ পেলাই অলৰেডি ৰহা মীন কলেজত মানুহ গৈ এৰাইভ কৰিছেগৈ আপোনাৰ আজিৰ দিনটোত সেইবিলাক একো গম নাপাওঁ তেওঁলোকক কোৱা মতে এই মাছটো বহুত জেগাত পোৱা যায় মানে কোনোবা বাংলাদেশৰ পৰা নদীয়ে আহি ওলাইছে হয়তো কোনোবাই তেওঁলোকে ক'ৰবাত পেলাইও দিব পাৰে দুষ্ট চক্ৰৰে সেইটো সিমান নেজানিম হয় এতিয়া জালখন মাৰিলো এটা পুঠি মাছো উঠা নাই এটা মোৱা মাছো এটা গৰৈ মাছো উঠা নাই একো লোকেল মাছ এইয়া চাওক আপোনাৰ লাইভ চাওক এই লাইভ চাওক এই জালখন মাৰিলে লাইভখন মাৰিলে চাওক আপুনি লাইভ চাওক আপোনাৰ গোটেই সেয়াই চাওক এইখিনি